অসমীয়া অভিনয় জগতখনৰ এটা চিনাকি নাম হৈছে কিশোৰ দাস আৰু এই এক্টৰজন আজি কেইবাদিনো ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। প্ৰথমে তেওঁ গুৱাহাটী হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছিল যদিও উন্নত চিকিৎসাৰ বাবে তেখেতক লৈ যোৱা হৈছে মুম্বাইলৈ। এতিয়া তেওঁ মুম্বাই এখন হস্পিটেলত চিকিৎসাধীন হৈ আছে। শৰীৰৰ কোনটো অংশত তেখেতৰ সেই ৰোগ হৈ আছে সেই কথাষাৰ ইতিমধ্যে ডক্টৰে মিডিয়া আগত প্ৰকাশ কৰিছে। তেখেতৰ ভৰিত হৈ আছে কৰ্কট ৰোগ। প্ৰথমে ভৰিত সৰুকৈ এডোখৰ ঘাঁ লাগি থকা নিচিনাকৈ দেখিছিল আৰু পিছত গম পালে যে সেইডোখৰ পৰাই তেওঁৰ কৰ্কট ৰোগ হৈ আছে আৰু আমি আশাবাদী তেখেত অতি সোনকালে সুস্থ হৈ আমাৰ মাজত পুনৰ অভিনয় জগতখনলৈ আহিব। আৰু নিউজ লাইভৰ এটা অনুষ্ঠান মানুহে মানুহৰ বাবে, সেই মাধ্যমটোৰ পৰা বহুত মানুহে তেখেতক সহায় কৰিছে আৰু বন্ধুসকল আপোনালোকেও তেখেতক সহায় কৰিবচোন যিমান পাৰে। মই ডেছক্ৰিপশ্যনত বেংকৰ একাউণ্ট নম্বৰ সকলোবোৰ দি দিম। অভিনেতাজন এই খবৰ পাই আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ। ইমান এটা কম বয়সত তেখেতে ইমানখিনি এচিভ কৰিছিল, কিন্তু হঠাৎ যেন চব ভাঙি চিঙি চুৰমাৰ হ'বলৈ গৈ আছে। কিন্তু আমি আশাবাদী যে তেখেত অতি সোনকালে আমাৰ মাজলৈ ঘূৰি আহিব বুলি। আৰু তেখেতে নিজেও বহুত কষ্ট কৰিছে আৰু তেখেত এজন বহুত শক্তিশালী ব্যক্তি মনৰ পৰা, আৰু আমি আশা কৰিম তেখেতক পুনৰ লগ পাবলৈ অভিনয় জগতখনত। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি আপোনালোকে ভাবিছে এই চেনেলটোৰ পৰা ইনফৰমেশ্যন ভিডিঅ'বোৰ পাম তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।